Hold up. Yo, hello guys, welcome to my YouTube channel Live Enjoy. Guys, আজি আপোনালোকলৈ ধুনীয়া এটা চ্যালেঞ্জ লৈছো মোৰ লগত আছে কষ্ট। তো কষ্ট পায় মোৰ লগত চ্যালেঞ্জ কৰিছে। এয়া বিংগো তেৰে মেৰে আছে আৰু ইয়াত চিপছ আছে 2 পেকেট। আজি চ্যালেঞ্জটো আমি দুজনে লাগিম আৰু পানী বটল এটা আছে। পানীটো লাগিলে খাই লবা। ইয়াক দি দিলো 1 2 3 পেকেট सारी पैकेट तो गाइस माने बिंगो तेरे मेरे चैलेंज আছিল কিন্তু बिंगो तेरे मेरे पैकेट কমি গল চিপছ আনিলো ই হাৰিলে মাটি খাব লাগিব বা মই হাৰিলে মই মাটি খাম চ্যালেঞ্জ আৰু এটো পানিশমেন্ট আৰু তো এটো শুনি ল ইয়া লাগিলে এটো খাই লবা দে ঠিক আছে এ মজা মাটি মেন তো জুনে হারে শুনে মাটি খাব ঠিক আছে 5 পেকেট আমাৰ কাৰণে 5 পেকেট বহুত যথেষ্ট ইমান ডাঙৰ ইমান খাব নোৱাৰো মজা চিপছ মানে আমি ঘৰত নাই ঘৰৰ অলপ বাহিৰত আছো সেই গতিকে আমাৰ অলপ অসুবিধা হৈছে হাত হাত ধোৱা নেকি নধোৱা তো মাটিটো কোনে খাব লাগে চাই থাকক কোনে মাটি খাব পায় আজি তো ই হাৰিলে ই মাটি খাব আৰু মই যদি হাৰো মই মানে মাটি খাম আৰু চ্যালেঞ্জটো কিন্তু ইহে কৰিছে কিন্তু ক'ব নোৱাৰো কোন হাৰে দেখা যাব তো ষ্টাৰ্ট কৰিম আৰু 1 2 3 কম দে ঠিক আছে পিয়া লাগিলে পানী খাবা বটলটো খুলি দিছ 1 2 3 start
হৈ গ'ল মাটি খাব লাগিব মাটি গাছ ইয়াৰ পেকেটকেইটা কম আছিল অলপ মিছা কৰা চব পেকেটত সমান আছিল মাটি খাব লাগিব মাটি উলিয়াইছো বহুত বেয়াকৈ হাৰি দিলোঁ গাছ এতিয়া মাটি খাব লাগিব উলিয়াইছো মাটি মাটি নাখাওঁ নেকি খাব লাগিব মাটি মেইন ভাই কৈছিলিতো মাটি খাম বুলি যোনা হাৰেতো না খাব লাগিব মাটি তোৰ গাছ মই খাবলৈ গ'লে নোৱাৰিলোঁ ইমান ৰাতিপুৱা মানে শেষ কৰি দিলে ফটাফট জেদ কৰিলে ভাই জেদে ৰাইট কৰি ইয়াত হেৰি কৰি লাভ নাই সানিছে পুৰা মুখ চেঙাই গৈছে এতিয়াও খাইছো সেই বুলি মাটি খাব নোৱাৰি এনেকুৱা চেলেঞ্জ কৰিব নোৱাৰা আৰু ইয়াৰ লগত আমি বম খাই একদম গম পাই গ'লোঁ আজি নাই আৰু কৰিম ইটোৰ পিছত আৰু কৰি আছো আৰু চেলেঞ্জ কৰিব আৰু কৰিম চেলেঞ্জ দেখাব এবাৰ আকৌ গাছ বলে পৰা নাই বে খাই শেষে কৰিব পৰা নাই সানিছে আজিতো শেষ নহ'ব হ'ব একে শেষ কৰিছোঁ খাই বোলা খা আজিৰপৰা ইয়াৰ লগত আৰু চেলেঞ্জ নকৰি বেলেগ ডেঞ্জাৰ আছে কৰবা লাগিব চেলেঞ্জ আৰু চেলেঞ্জ আহি আছে কৰবা লাগিব চেলেঞ্জ আজি হাৰি গ'লোঁ মই বেয়া হাৰাই দিলে আজি এতিয়া মাটি খাব লাগিব নাকেদি পানী বাঢ়ি হৈ গৈছে মাটি আছে নেকি আনাটো নাই মাটি আনি লৈছো মই মাটি আনি থৈ দিছোঁ বোলে তোমাৰ বস্তু আহি আছে কিনি খাই লোৱা অ' ভাই নেদেখাবি ভয় লাগে গাইছ বস্তু আহি গ'ল মাটি খাব লাগিব এতিয়া ভাই বোলে মাটি খাব লাগিব এতিয়া অ' গাইছ মাটি আনি দি দিলে এইখিনি খাব লাগে মই এতিয়া অ' ভাই সেইখিনি খাই দি তুমি মাটি তো গাইছ ইয়াৰ পেকেটত কম আছিলে মিছা কথা পেকেটত কোনো ইনা কম নাথাকে চব পেকেট সমান হয় দেৰিকৈ হ'লেও খতম কৰিলোঁ ময়ো মোৰ কেইনো পাই খতম হৈছে তো গাইছ মাটি খাবাই লাগিব ভাই মাটি বেলেগ এটাতো বেলেগ একো নাই মাটি বেছ তো গাইছ ই চেলেঞ্জ কৰি মোক খুৱাই দিলে মাটি খাব লাগিব অ' ভাই খাবাই লাগিব খাম তো গাইছ চেলেঞ্জ কৰিছোঁ যেতিয়া খাবই লাগিব এই টুকুৰা মাটি ভয় লাগিছে ভয় লাগিলে নহয় খাবাই লাগিব পানী অলপ খাই লওঁ ঠিক আছে খা তো গাইছ মাটি খাব লাগিব গাইছ আৰু ইয়াৰ লগত কোনোদিন চেলেঞ্জ নকৰোঁ ই বম ৰাক্য হয় এটা বহুত জলদি খাই শেষ কৰি দিলে সোনকালে খালে ৰাক্য নহয় মিছা কথা লাষ্টত খাই উঠি মাটি খাব লগা হৈছে ন এতিয়া গাইছ বৰ ভয় লাগিছে মাটি কালি খালি হ'ব দে কালি নহয় আজিয়ে খাব লাগিব কেমেৰা লাগি আছে খাবাই লাগিব তো গাইছ খাবাই লাগিব ভয় লাগিছে মাটি খাব লাগিব পাছত পানী খাবি মাটি আগত তো গাইছ পানীখিনিও খাব নিদিয়ে এতিয়া মাটি খাব লাগিব মাটি খাওঁ ভয় লাগিছে খা জলদি খা গাইছ মাটি খা চাও খা জলদি খা মাটি খাইছোঁ চাওক মাটি চেলেঞ্জ কৰি হাৰি গ'লোঁ বে খা বে কি যায় আছে খা ভালকে খা চাবা মানুহ দেখা দিয়ে নাই পালে আৰু খা আৰু এটা কামোৰ দি আৰু এটা কামোৰ দি মাটি খাব নোৱাৰা এইটো চেলেঞ্জ কৰিছিলোঁ খাই দেখুৱাই দিলোঁ মাটি বা বালিও আছে মাটিও আছে হাৰি গ'লোঁ ভাই মাটি খোৱা চেলেঞ্জ আৰু কেতিয়াও নকৰোঁ
Oh. So guys, নিজৰ বন্ধু হৈ আজি মাটি খুৱাই দিছে। খাবাৰো ভাই যেটো জেদ হয়। ও ভাই। তো মাটিখিনি হেক কৰিব নোৱাৰিলো। হাৰিলা হলেও মাটি খাব নলা তো মাটি অলপ খাই দিলো তথাপিতো আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। তো আকৌ চ্যালেঞ্জ কৰিম, চ্যালেঞ্জ কৰি ইয়াক আকৌ এবাৰ হাৰাই দিম। কিন্তু ইয়াক এবাৰ বেলেগ ডেঞ্জাৰ পানিশমেন্ট দিম। ৰাখিব আপোনালোকে। আজি মাটি খুৱাই দিলে বে। তেহালো শান্তি পাইছো। আৰু জেদ লাগবি। চ্যালেঞ্জ। তো গাইস আৰু লাগিব বোলে কিন্তু আকৌ অন্য এটা ভিডিঅ' লৈ ইয়াৰ লগতে চ্যালেঞ্জ লৈ আহিম। তো নেক্সট ভিডিঅ'টোত ইয়াক হাৰুৱাবলৈ চেষ্টা কৰিম কিন্তু পানিশমেন্টটো আৰু ইয়াতকৈ আৰু টান হ'ব। আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। তো গাইস আজি চ্যালেঞ্জটো আমাৰ এখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল আইকনটো বজাই দিব। তো আজিলৈ বাই। তো আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। বাই বাই বাই।